তুলসী বিল মডাৰ্ণ হস্পিটেল ইনগ্ৰেশ্যন কৰা হ'ল। ৰাইজৰ সেৱা স্বাস্থ্য সেৱা আজিৰে পৰা ষ্টাৰ্ট হ'ল আৰু অহা সোমবাৰৰ পৰা আমাৰ ডেলিভাৰী মানে যিটো আমাৰ অতি যিটো আমাৰ ডেলিভাৰী কাম এই কামটো আমি সোমবাৰৰ পৰা আৰম্ভ কৰিম। ইয়াতে চিজাৰিন চাৰ্জিকেলো আৰম্ভ হ'ব। মুঠতে 50,000 ৰাইজক সেৱা কৰিবৰ কাৰণে এই অনুষ্ঠানটো আমি ৰাইজৰ হাতত উৎসৰ্গা কৰিলোঁ আৰু আমি 10টা সাব চেণ্টাৰ ইয়াৰ দ্বাৰা আমি পৰিচালিত কৰিম। ইয়াৰ আণ্ডাৰত 10টা সাব চেণ্টাৰ এৰিয়া কভাৰেজ হ'ব আৰু এইটো ৰেফাৰেল সাব চেণ্টাৰবিলাকৰ পৰা পেচেণ্ট ইয়াতে ৰেফাৰ হ'ব আৰু ইয়াতে স্বাস্থ্য সেৱাটো ইয়াতে আমি কৰিম। মুঠতে যি ইয়াত সুবিধা আমাৰ ইয়াত এক্সৰেৰ পৰা আৰম্ভ কৰি আমাৰ ডেলিভাৰী যিটো ইকুইপমেণ্ট আমাৰ ইতিমধ্যে আহি গ'ল। ডক্টৰছ ইতিমধ্যে আমি প্লেচ কৰিছোঁ। 4জন ডক্টৰছ স্পেচিয়েলিষ্ট ডক্টৰ 4জন আৰু 4জন GNM আৰু ইয়াত 2জন ফাৰ্মাচিষ্ট আৰু লেব টেকনিচিয়ান 2জন। তেনেকৈ অহাকালিৰ পৰা আৰু এম্বুলেঞ্চ এটা ইয়াত আহি যাব। কোকৰাঝাৰৰ পৰা এখন এম্বুলেঞ্চ আমি এৰেঞ্জ কৰিছোঁ। আমি RNB চিভিল হস্পিটেলৰ পৰা এখন এম্বুলেঞ্চ ইয়াত মই পঠাই দিম। অহাকালিৰ পৰা এম্বুলেঞ্চ ছাৰ্ভিচ ইয়াতে আৰম্ভ হ'ব। এইটো নেশ্যনেল হেল্থ মিছনৰ যিটো আমাৰ চেণ্ট্ৰেল স্পনচৰ্ড স্কিম হয়, এইটো আমি ইয়াত কৰিছোঁ আৰু কৰিব লগা বহুত আছে। এইটো আমি পৰ্যায়ক্ৰমে প্ৰত্যেক বছৰত এটা নহয় এটা আমি যিটো আমাৰ হ'ব লগা আছে এইটো আমি এনুৱেলি একশ্যন প্লেনত লগাই আমি বাকী টকাবোৰো আমি কৰি ল'ম। ইমিডিয়েটলি ইয়াত অসম চৰকাৰক পষ্ট ক্ৰিয়েশ্যন কৰিবৰ কাৰণে ইয়াত যিটো আমাৰ ইষ্টাব্লিছমেণ্টৰ প্ৰয়োজন ষ্টাফ মানে আমাৰ ইষ্টাব্লিছমেণ্ট এতিয়াও ইয়াত পষ্ট চেংচন হোৱা নাই। এইটো আমি যিটো আমাৰ কিবা আছে আমাৰ হেল্থ ডিপাৰ্টমেণ্ট হিচাপে যিসকল ডক্টৰছ আমাৰ হাতত আছে আৰু আমাৰ নাৰ্ছ এইটো আমি ৰেচনেলাইজেশ্যন কৰি পেলাই আমি ইয়াত ইমিডিয়েটলি ছাৰ্ভিচ হোৱাকৈ আমি কৰিছোঁ।